সো হেল্ল' এভৰিৱান, যিহেতু তোমালোকৰ SSLC 2026 অৰ্থাৎ এইবাৰৰ মেট্ৰিকৰ ৰিজাল্ট যিহেতু 10 এপ্ৰিলত ঘোষণা কৰিব। চ' এতিয়া কথাটো হ'ল ৰিজাল্ট কেনেকৈ চেক কৰিম, এই ভিডিঅ'ত আমি A to Z প্ৰচেছ দেখাই দিম। চ' এতিয়া ব'লা আমি চাই লওঁ ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগে। তাৰ কাৰণে প্ৰথমতে তোমালোকে প্লে ষ্ট'ৰটো অ'পেন কৰি লোৱা। ইয়াত চাৰ্চ বটনত তোমালোকে চাৰ্চ কৰা ASSB ৰিজাল্ট। ASSB ৰিজাল্ট বুলি চাৰ্চ কৰা তোমালোকে। ইয়াত চাৰ্চ কৰাৰ পিছত তোমালোকে এনেকুৱা টাইপৰ আহিব। চ' ইয়াত মোৰ অ'পেন লিখা আছে। চ' অ'পেন কিয় লিখা আছে, যিহেতু মই অলৰেডি ডাউনলোড কৰিছোঁ। চ' তোমালোকৰ ইয়াত অ'পেন লিখা নাথাকে, তোমালোকৰ ডাউনলোড অপশ্যন থাকিব। চ' তোমালোকে ইয়াত ডাউনলোড বুলি লিখা থাকিব। চ' তোমালোকে ডাউনলোড কৰি লোৱা, ঠিক আছে। ডাউনলোড কৰাৰ পিছত অ'পেন কৰিবা। ডাউনলোড কৰাৰ পিছত অ'পেন কৰাৰ পিছত তোমালোকৰ এনেকুৱা আহিব। এনেকুৱা অহাৰ পিছত এলাউ কৰি দিবা। এলাউ কৰাৰ পিছত ইয়াত তোমালোকে চোৱা কাৰেণ্ট ইয়াৰ ৰিজাল্ট, প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। চ' ইয়াত যিহেতু কাৰেণ্ট ইয়াৰ ৰিজাল্ট লিখা আছে, কাৰেণ্ট ইয়াৰ ৰিজাল্ট, প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। চ' ইয়াত তোমালোকৰ মানে যিবিলাক বিগত বছৰ যেনেকুৱা 2025, 24 যিমান আছে, চ' এইবিলাকৰ ৰিজাল্ট তোমালোকে ইয়াত চেক কৰিব পাৰিবা। আমি 2026ৰ চেক কৰিম এইবাৰৰ, এই কাৰণে কাৰেণ্ট ইয়াৰত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰা। চ' কাৰেণ্ট ইয়াৰ ইয়াত ক্লিক কৰাৰ পিছত ইয়াত তোমালোকৰ চোৱা মোবাইল নম্বৰ দিব দিছে, মোবাইল নম্বৰ ইয়াত দি দিবা, নেম দি দিবা, তাৰপিছত তোমালোকৰ ক্লাছটো ইয়াত দি দিবা। চ' ৰেজিষ্টাৰ কৰিবা। ৰেজিষ্টাৰ কৰাৰ পিছত এনেকুৱা আহিব। চ' ইয়াত তোমালোকৰ ইয়াত লিখা আছে চোৱা, চ' ASSB SSLC ক্লাছ 10 ৰিজাল্ট 2026, তাৰপিছত আছাম SSLC ৰিজাল্ট 2026 টু বি এনাউন্স চুন। ইয়াত যিহেতু ডেট দিয়ে দিছে 10 এপ্ৰিলত, চ' 10 এপ্ৰিলত তোমালোকৰ ৰিজাল্ট ইয়াত চাব পাৰিবা। ইয়াত তোমালোকৰ ৰোল আৰু নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত তোমালোকৰ মাৰ্কশ্বিটটো ইয়াত ধুনীয়াকৈ অ'পেন হৈ যাব। ইয়াত যিটো পোষ্ট আছে, এই পোষ্টটো কিন্তু 10 এপ্ৰিলত নাথাকে। ইয়াত তোমালোকৰ ৰোল আৰু নাম্বাৰ বুলি লিখা থাকিব। ইয়াত তোমালোকে ৰিজাল্টটো চেক কৰি পেলাই ধুনীয়াকৈ মাৰ্কশ্বিটটো অ'পেন হৈ যাব, ঠিক আছে। এনেকুৱা প্ৰচেছত তোমালোকে ধুনীয়াকৈ তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। আই হোপ মই বুজি পাইছে। চ' বুজি পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।